মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি গণিত পাঠত চতুৰ্থ শ্ৰেণীৰ পাঠ 1ত থকা আকৃতি আৰু নক্সাৰ ঘনক, আয়তীয় ঘনক, গোলাকৃতি আদিৰ বিষয়ে ধাৰণা দিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে সকলোৱে মন দিবা হওক। ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমেই ঘনকৰ বিষয়ে জানো আহা। এইটো এটা ঘনক। ঘনকৰ দিশ, প্ৰস্থ, উচ্চতা সমান। আমি প্ৰথমতে ইয়াৰ তল কেইখন আছে হিচাপ কৰি চাওঁ আহা। 1খন, 2খন, 3খন, 4খন, 5খন, 6খন। ঘনক এটাৰ তল 6খন। ইয়াৰ পাছত আমি এতিয়া চুক, তোমালোকে নিশ্চয় চুক চিনি পোৱা। চুক এতিয়া আমি কেইটা আছে হিচাপ কৰি চাওঁ। 1, 2, 3, 4, 5, 6, 7, 8টা। চুক কেইটা পালোঁ? চুক 8টা। তাৰপাছত আমি এতিয়া ইয়াৰ কাষ কেইটা আছে আমি চাওঁ। এইবিলাকক কাষ বুলি কোৱা হয়। এইবিলাক কাষ কেইটা আছে চাওঁ। 1, 2, 3, 4, 5, 6, 7, 8 আৰু ইফালে আছে 9, 10, 11, 12টা। মুঠতে ইয়াৰ কাষ 12টা। তল আছে 6খন আৰু চুক আমি কেইটা পাইছিলোঁ? চুক আছে 8টা। এইটো হৈছে ঘনক। এতিয়া আমি ঘনকৰ নক্সাটো আঁকি চাওঁ। এইবোৰ আমি প্ৰথমতে কাষবোৰ আঁকিছোঁ। চবফালে সমান হ'ব লাগিব। সমান জোখৰ এইটো হৈছে আমাৰ ঘনকৰ নক্সা। এইবাৰ আমি আয়তীয় ঘনকৰ বিষয়ে জানো আহা। এইটো এটা জুইশলা বাকচ আৰু এই জুইশলা বাকচটো আয়তীয় ঘনক আকৃতি। ইয়াৰ দিশ আৰু প্ৰস্থ, উচ্চতা গোটেই তিনিটা সমান নহয়, বেলেগ বেলেগ জোখৰ হয়। এতিয়া আমি ইয়াৰ তল কেইখন, চুক কেইটা আৰু কাষ কেইটা আছে হিচাপ কৰোঁ। প্ৰথমে আমি তল কেইখন আছে চাওঁ। তল 1খন, 2খন, 3খন, 4খন, 5খন, 6খন। ইয়াৰ তল কেইখন? 6খন। এতিয়া আমি চুক কেইটা আছে চাওঁ। চুক 1, 2, 3, 4, 5, 6, 7, 8টা। ইয়াৰ চুক 8টা। এতিয়া আমি ইয়াৰ কাষ হিচাপ কৰোঁ। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। ইয়াৰ কাষ 12টা। আয়তীয় ঘনকৰ তল কেইখন পালোঁ? তল পালোঁ 6খন, কাষ পালোঁ 12টা আৰু চুক পালোঁ 8টা। এতিয়া আমি এই আয়তীয় ঘনকৰ নক্সাটো আঁকিবলৈ চেষ্টা কৰোঁ। এইটো হৈছে আমাৰ আয়তীয় ঘনক। আয়তীয় ঘনকৰ নক্সা।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি শংকুৰ আকৃতিৰ বিষয়ে জানো আহা। এইটো এটা শংকু হয় আৰু এই শংকুৰটোৰ তল কেইখন চুক কেইটা আমি চাওঁ আহা। এই শংকুটোৰ চুক এটা আছে, এইটো চুক, আৰু ইয়াৰ কাষ এটা, এইটো কাষ, এইটো কাষ, আৰু তল কেইখন আছে চাওঁ আহা। তল এখন তল, এখন তল বক্ৰতল বুলি কোৱা হয় কাৰণ এই বেঁকাকৈ আছে, আৰু এইফালে এখন সমতল আছে, এখন সমান তল। মুঠতে শংকুৰ তল দুখন, এখন বক্ৰতল আৰু এখন সমতল, আৰু ইয়াৰ চুক এটা, কাষ এটা। এতিয়া আমি এই শংকুটোৰ নক্সা আঁকি চাওঁ আহা। এইটো আমাৰ শংকুৰ নক্সা। তোমালোকে নিজেও ঘৰত আঁকি চাবা আৰু এনেকুৱা বস্তু, শংকু আকৃতিৰ বস্তু গোটাবলৈ চেষ্টা কৰিবা, এইবোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা। এইবাৰ আমি গোলাকৃতিৰ বিষয়ে জানো আহা। এইটো এটা বল, এই বলটো গোলাকৃতি, আৰু ইয়াৰ এখনহে তল আছে, আৰু এই তলখনক বেঁকা হোৱাৰ কাৰণে ইয়াক বক্ৰতল বুলি কোৱা হয়। ইয়াৰ কাষ নাই আৰু ইয়াৰ চুক নাই। তোমালোকে এনেকুৱা গোলাকৃতিৰ বস্তু ঘৰত বিচাৰি উলিয়াবাচোন, আৰু প্ৰত্যেকৰে এখন গোলাকৃতি, বৰ্গাকৃতি এখন তালিকা বনাবা, বস্তুৰ নাম লিখি এখন তালিকা বনাবা। এনেকুৱা বস্তু কি কি আছে বাৰু? এনেকুৱা বস্তু মাৰ্বল, তাৰপিছত গোলক আদি গোলাকৃতিৰ ভিতৰত পৰে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি চুঙাকৃতিৰ বিষয়ে জানো আহা। এইটো এটা নাৰিকল তেলৰ টেমা হয়, আৰু এই টেমাটো চুঙাকৃতি, দুই মূৰ বন্ধ চুঙাকৃতি। এইফালেও বন্ধ, এইফালেও বন্ধ, তলফালেও বন্ধ, ওপৰফালেও বন্ধ, আৰু ইয়াৰ আকৃতিটো কি ক'লোঁ মই? ইয়াৰ আকৃতিটো চুঙাকৃতি। এতিয়া ইয়াৰ আমি তল কেইখন, কাষ কেইটা, চুক কেইটা আছে চাওঁ আহা। প্ৰথমতে আমি ইয়াত তল চাওঁ। তল, এইখন এখন তল, এইখন হৈছে বক্ৰতল, বেঁকা তল, আৰু এইফালে এখন সমতল আছে, আৰু এইফালে এখন সমতল আছে। মুঠতে তল ইয়াৰ কেইখন? তল মুঠতে তিনিখন, এখন হৈছে বক্ৰতল আৰু দুখন, এইফালে এখন, দুখন সমতল। আৰু ইয়াৰ কাষ কেইটা আছে চাওঁ এতিয়া। কাষ তলফালে এটা, আৰু এই ওপৰফালে এটা, তলফালে এটা, এইফালে এটা, মুঠতে কাষ দুটা। আৰু তোমালোকে দেখিছা ইয়াত কি নাই? চুক নাই, এটাও চুক নাই ইয়াত। চাৰিওফালে ক'তো চাবলৈ ইয়াত চুক আমি দেখিবলৈ পোৱা নাই। এতিয়া আমি এই চুঙাকৃতিটো আমি আঁকিবলৈ চেষ্টা কৰা। এইটো চুঙাকৃতিৰ নক্সা। তোমালোকে ঘৰত আঁকিবলৈ চেষ্টা কৰিবা, আৰু এনেকুৱা বস্তুবোৰৰ নামৰ তালিকা এখন বনাবাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমাৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।